এক গুৰুত্বপূৰ্ণ খবৰ শূন্য সহনশীলতাৰ গদা ঘূৰাই ফুৰা ৰাজ্য চৰকাৰৰ অধীনত চলিছে কি চৰকাৰী কাৰ্যালয় নে আলহীৰ ঘৰ এয়া 1 লাখ টকীয়া প্ৰশ্ন হৈ পৰিছে স্থানীয় ৰাইজৰ কাৰণ আপোনালোকে যি দৃশ্য আমাৰ স্ক্ৰীনত চাইছে এই দৃশ্য এখন চৰকাৰী কাৰ্যালয়ৰ দৃশ্য ইচ্ছা হলে কৰ্মচাৰী উপস্থিত হয় নহলে নহয় যদিও বা কেতিয়াবা উপস্থিত থাকে কিন্তু কোনটো সময়ত উপস্থিত হয় আৰু কোনটো সময়ত কাৰ্যালয় এৰি গুচি যায় তাৰ কিন্তু কোনো সময়সূচী নাই যাৰ ফলত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া আৰু প্ৰশ্ন উত্থাপন হ'বলৈ ধৰিছে পিছে এইখন আলহী ঘৰ কিন্তু নহয় আপোনালোকে যদি ভাবিছে আলহী ঘৰ অথবা বঙলা সেয়া কিন্তু ভুল আৰু এখন হৈছে চৰকাৰী কাৰ্যালয় আৰু ইয়াক লৈ আমি এখন প্ৰতিবেদন সাজিছো সেই প্ৰতিবেদন চাই লওঁ এখন ধুবুৰী জিলাৰ চাপৰ হালকচা উন্নয়ন খণ্ডৰ শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয় য'ত সৰ্বমুঠ 10 গৰাকী কৰ্মচাৰী উপস্থিত থাকিব লগা কথা আৰু বৰ্তমান আছে কিন্তু কাৰ্যালয়ত যদি আপুনি কেতিয়াবা গৈছে তেতিয়াহলে দেখা নাপাব এজন কৰ্মচাৰীক তাত কাৰ্যালয়খনত নাই এখন কৰ্মচাৰীসকলৰ উপস্থিতি ৰেজিষ্টাৰ বহিও সম্পূৰ্ণ ব্যক্তিগত অভিৰুচিৰে চলাই গৈছে এইখন কাৰ্যালয় যাৰ ফলত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ পৰিছে নীতি নিয়ম সময়সূচী একোৱে নাই এই কাৰ্যালয়খনত যি সময়ত ৰাজ্য চৰকাৰে শূন্য সহনশীলতাৰ কথা কৈ ফুৰে ঠিক সেই একে সময়তে এখন চৰকাৰী কাৰ্যালয়ত এয়া কি অৱস্থা আৰু কি চলিছে এয়া লাখটকীয়া প্ৰশ্ন হৈ পৰিছে কিন্তু কোনো ধৰণৰ বিষয়ববীয়া এইখন কাৰ্যালয়ত উপস্থিত নথকা সত্ত্বেও কাৰ আশীৰ্বাদত এনেকৈ তেওঁলোকে নিজৰ ইচ্ছা অনুসৰি এই কাৰ্যালয় চলাই গৈছে বা এনেকৈ চলাই যাব পাৰিছে সেয়া 1 লাখ টকীয়া প্ৰশ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ তথা ৰাজ্যৰ বিভিন্ন মন্ত্ৰী ধৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন সময়ত ৰাজহুৱা স্থানত শূন্য সহনশীলতাৰ ঢাকঢোল কোবাই ফুৰে কিন্তু এয়াই জানো শূন্য সহনশীলতাৰ প্ৰকৃত স্বৰূপ আমি প্ৰশ্ন উত্থাপন কৰিছো ৰাজ্য চৰকাৰলৈ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি যেনেদৰে সভাই সমিতিয়া ৰাজ্যখন আৰু ৰাজ্যৰ বিভিন্ন অফিচ আদালত কোৰ্ট কাছাৰী বা কাৰ্যালয় আদিৰ কৰ্মচাৰী সকলক লৈ শূন্য সহনশীলতাৰ কথা কৈ সভাই সমিতিয়ে ভাষণৰ ফুলজাৰি মাৰে আৰু তাৰ পাছত এনেকুৱা এখন কাৰ্যালয় আপোনাৰ ৰাজ্যত আপোনাৰ কাৰ্যকালত এনেদৰেই চলাই গৈছে একাংশ কৰ্মচাৰীয়ে আৰু তাৰ পাছতো আপুনি কোনটো হিচাপত কোনটো লজ্জাত আপুনি এই ধৰণৰ ভাষণবাজি কৰিব পাৰে আপুনি চিন্তা কৰিছেনে এয়াই আপোনাৰ শূন্য সহনশীলতাৰ প্ৰকৃত স্বৰূপ নে আমি প্ৰশ্ন উত্থাপন কৰিছো এয়াই আপোনাৰ শূন্য সহনশীলতাৰ পৰিচয় নেকি সাইট টাইম কিমান আছে 11টা বাজে এতিয়াও কোনো অহা নাই অফিসত হ্যাঁ আপুনি CDPO মাহত কেইদিন আহে আমি আহিছো তো আপোনালোকে এজনো নাই অফিসত স্টাফ কেইজন আছে স্টাফ আছে সারমিয়ে 10 জন 10 জনের ভিতৰত এজন আহিছে একটা মিটিং আছে
ক'ত কনফাৰেন্স মিটিং এছিয়া কোনে গৈছে আমাৰ ষ্টাফ তাৰপিছত এটা ছুটি গৈছে হুম, যোৰহাট আৰু ছুপাৰভাইজাৰটো ফিল্ডতে থাকে অফিচৰ আমি নাহে ফিল্ডতে